কি মানে সভাগৃহকে আদি কৰি হয় আমি ইতিমধ্যে আমাৰ যেটো ডেলিগেট হল আৰু ডাইনিং এইবিলাক আমি প্ৰস্তুতি চলাই আছে বিশেষকৈ আমাৰ ৰাষ্ট্ৰপতিৰ কাৰণে যেটো আমাৰ তেনেকুৱা তামোলপুৰত অভিজ্ঞতা নাছিল বিশেষকৈ ৰাষ্ট্ৰপতিৰ প্ৰটকল মতে এই বাৰিষা দিনত আমি আমাৰ ষ্টেজটোৰ কাৰণে যিখিনি পৰিৱেশ সৃষ্টি কৰিব লাগে হিতৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ লগত লাগি আমাৰ বিশেষকৈ বিটিচিৰ চিফ প্ৰধান প্ৰমোদ বৰদেৱ আৰু আমাৰ তামোলপুৰৰে উপযোগ্য সন্তান মাননীয় বৰ্তমান অধ্যক্ষ বিশ্বজিৎ দৈমাৰী তেখেতৰ প্ৰচেষ্টা তেখেতসকলৰ প্ৰচেষ্টাত আমাৰ এই যেটো অধিৱেশন সেইটো আমি আৰচিৰ ফালৰ পৰা তেখেতসকলৰ জৰিয়তে আমি আগবাঢ়িছোঁ বিশেষকৈ এতিয়া ষ্টেজ আৰু পেণ্ডেলৰ কাম তীব্ৰ গতিত চলি আছে আৰু সাব কমিটিবিলাকৰ কাম পূৰ্ণদমে চলি আছে আমি আশা ৰাখিছোঁ আমাৰ যেটো এক্সিবিশ্যনৰ পৰা মাৰ্কেটৰ পৰা এই ঠাইখিনি অৱশ্যে এক্সিবিশ্যনটো অলপ ওখ কিন্তু মাৰ্কেটৰ অলপ দ ঠাইত পৰি গৈছে তথাপিও আমি চেণ্ড গ্ৰেভেল দি কিছু হ'লেও বৰ্তমান যেহেতু মাটি খান্দাটো সম্ভৱ নহয় তথাপিও আমি চেণ্ড গ্ৰেভেল দি পিনে আগৰ যেটো পৰিকল্পনা মতে বাজেট সেইকাৰণে বাঢ়ি গৈছে তথাপিও আমাৰ প্ৰস্তুতি টংগত থকা বুলি স্বীকাৰ কৰিব লাগিব এই ক্ষেত্ৰত